মোৰ চেনেলৰ ভিডিঅ'বোৰ চালে যদি আপোনালোকে ভাল পায় তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে ঘণ্টিটো দবাই দিব। আচ্ছা মোৰ লগে লগে আপোনালোকে গাব পাৰিব নাই? পাৰিম বুলি জোৰকে কওক। এবাৰ তালে তালে এনেই গাই চাওঁ মই দেই, মই গোটেই গানটো গাম ভালকে। এবাৰ আপোনালোকৰ পৰা শুনি চাওঁ কেনেকুৱা লাগে। একেবাৰে প্ৰথম আহিছোঁ মই, ঢেকীয়াজুলিবোৰ এইফালে আহিয়ে পৰে কোনো জীৱনতে। গতিকে আজি সৌভাগ্য হ'ল উদযাপন সমিতিৰ কৰ্মকৰ্তাবিলাকৰ লগত যদিও মোৰ ব্যক্তিগতভাৱে কোনো ধৰণৰ কথা হোৱা নাই বা চিনাকি নাই, তথাপিতো আপোনালোকৰ আগলৈ আহিলোঁ। বহুত বহুত ধন্যবাদ। মই খোৱা কোঠালিত আচ্ছা হাত চাউবিলাক যদি আমি তালে তালে বজাই যাওঁ গাই বিৰাট ভাল পাম, আৰু আপোনালোকে গাই খুব বেছি ভাল পাব। ল'ৰাবিলাক আছে নাই? মই খোৱা কোঠালিত মই এৰি দিয়াৰ পিছত আপোনালোকে গাব লাগে। এটা লাইন মই গাইছোঁ, নেক্সট লাইনটো আপোনালোকে ফ'ল' কৰিলে হ'ল। যোনে জানে ধুনীয়াকৈ গালে ভাল, আৰু যোনে নাজানে আৰু বেছি ভালকৈ গাই দিলে হ'ল। আৰু অকণমান জোৰকৈ শুনিব পাৰিম নেকি? মই অকণমান বেছি জোৰকৈ। মই খোৱা কোঠালিত কুন্তলা মোবাইলৰ ৱালপেপাৰ কুন্তলা বুলে বুলিগা মোৰে হেনো মনৰ কথা এই যে মাজতে আপোনালোকৰ বৰ আমনি লাগিছিলে আমাৰ দেৰি হোৱাৰ কাৰণে, সেইকাৰণে অকণমান আপোনালোকৰ গান গৈ দিছোঁ। লাহে লাহে ভাল লাগি যাব। গাইছোঁ কেতিয়া চাওক, যোনে যোনে নাচিব পাৰে নাচিব দেই, মই বিৰাট ভাল পাওঁ।
দেখো পক্ষীদায় খকুন্তলা ভগাতে খেলি মেবি তুগে আগতে সতিয়া মনম দিম সুমা দুবাহু দেখাবতি রাখিলো মই কেতিয়া তোমাক জীৱনত খকুন্তলা দীঘলীয়া কবিতা লিখিছো দীঘলীয়া কবিতা লিখিছো দীঘলীয়া কবিতা লিখিছো দীঘলীয়া ৰচনা লিখিছো কি গান